গোৱালপাৰা জিলাৰ কৃষ্ণাই তীব্ৰ ৰূপ ধাৰণ কৰিছে হস্তি মানুহৰ সংঘাতেই। প্ৰতিদিনে হস্তি মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে অসম মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চলত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চলত প্ৰৱেশ কৰি বন্য হস্তিয়ে এনেদৰে সন্ত্ৰাস চলাই লণ্ডভণ্ড কৰি গৈছে মানুহৰ ঘৰ দুৱাৰ, বিনষ্ট কৰিছে সা সম্পত্তি, আনকি মানুহক আক্ৰমণ চলাই গছকি হত্যা কৰিছে বন্য হস্তিয়ে। ইমানটো শান্ত নাথাকি মানুহৰ ঘৰ দুৱাৰো এফালৰ পৰা ভাঙি গৈছে বন্য হস্তিয়ে। অসম মেঘালয় সীমান্তৰ বিভিন্ন প্ৰান্তত এতিয়া স্থানীয় ৰাইজে বিনন্দজনেৰে অৰে নিশা কটাবলগীয়া হৈছে হস্তিৰ মানুহৰ সংঘাতৰ ফলত। কিন্তু বন্য হস্তিৰ আক্ৰমণৰ পৰা ৰাজ্যক যি ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিছিল বন বিভাগ কিংবা চৰকাৰে, সেই ব্যৱস্থা কিন্তু আজিলৈকে গ্ৰহণ কৰা দেখা নগ'ল। যাৰ ফলত এনেদৰে হস্তি মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে, বিশেষকৈ গোৱালপাৰা জিলাত। আচলতে গোৱালপাৰাত হস্তি মানুহৰ সংঘাত কোনো নতুন কথা নহয়। এনেদৰে প্ৰতিদিনে দেখিবলৈ পোৱা যায় হস্তি মানুহৰ সংঘাত। সম্প্ৰতি গোৱালপাৰা জিলাৰ কৃষ্ণাৰ এই দৃশ্য আমি দেখুৱাই আছোঁ। চাওক কেনেদৰে বন্য হস্তিয়ে আক্ৰমণ চলাই লণ্ডভণ্ড কৰিছে কেইবাটাও পৰিয়ালৰ বাসগৃহ, বিনষ্ট কৰি গৈছে সা সম্পত্তি। আৰু এনেদৰে বন্য হস্তিৰ সন্ত্ৰাসত গঞা ৰাইজে বিনন্দজনেৰে কটাবলগীয়া হৈছে অৰে নিশা। ইয়াততো আমি আচলতে বিশেষভাৱে ক'ব লাগিব, কাৰণ বন বিভাগৰ ওপৰতে পৰে এৰিখিনি। কাৰণ বন বিভাগক আমি খবৰ দিলেও আচলতে সোনকালে আহি নাপায়, ঠিক সময়মতে আহি নাপায়। যেতিয়া নেকি আমাৰ ঘৰ একদম তহিলং কৰাৰ পিছত তেওঁলোকে আহি পায়। গতিকে আমাৰ কিছু অসুবিধা হয়, কাৰণ আমি জানো যে বন বিভাগ বুলি এটা বিভাগ আছে, আচলতে তেওঁলোকে ৰাইজক সুৰক্ষা দিব লাগে। এতিয়া যিটো নেকি সুৰক্ষা দিব লাগে তেওঁলোকে আচলতে সুৰক্ষাখিনি ৰাইজক দিব পৰা নাই এতিয়ালৈকে। কাৰণ যদিহে সুৰক্ষা দিব পৰা হ'লেহেঁতেন তেতিয়াহ'লে আজি এই মৰ্মান্তিক ঘটনা নঘটিলেহেঁতেন। আৰু তেওঁ আমাৰ বনগাঁৱত তেওঁ গৰু চৰাই তেওঁৰ দৰমহাখিনি লৈ আহি ঘৰত ৰাখিছিলে ধানখিনি। গতিকে এই ধানখিনি তেওঁ আনি ঘৰত থোৱাৰ পিছতে, অৰ্থাৎ 2 দিনমান আগত ধানখিনি আনিছে, কিন্তু ধান আনা ঘৰত ৰাখিছিলে, কিন্তু সেইটো ঠাই শেষ কৰিলে একদম গোটেই শেষ একদম ঘৰ গোটেই ভাঙিছে। ইয়াত কেৱল এওঁলোকৰে নহয়, আৰু এইপিনে 2-3 ঘৰ ডালু মানুহৰ পৰিয়ালৰ ঘৰ ভাঙিছে। ইয়াতে উপায় নাই, সিহঁতৰ একো নাই। গতিকে ৰাইজে সহযোগ কৰি ঘৰখিনি এতিয়া সাজি দি আছে। এতিয়াতো উপায় নাই আৰু সিহঁতৰ। গতিকে আৰু মানৱতাৰ খাতিৰত ৰাইজে বাঁহ গছ নিজৰ নিজৰ ঘৰৰ পৰা লৈ আহি এতিয়া সহায় কৰি দিছে আৰু।